ন খাবলৈ আহি কিনে এইফালে ধনিয়া ছিঙিবলৈ ওলালোঁ, দুজনীয়ে ধনিয়া অকণমান ছিঙি ল'লোঁ আৰু এয়া কমলা খালোঁ, কমলা আনিছিলে দাদাই আৰু এই চব্জি কাটি আছোঁ আৰু খাই মেলি। সেইফালে বৰমা চাউল ধুই মেলি একদম ভাত বনাই আছে, আজি অকলে অকলে বনাব বোলে, ৰান্ধনি নাই। এইফালে কুকুৰা মাৰি আছে বৰ্তাই, যিসকলে হাঁহ নাখায় সিহঁতে কুকুৰা খাব। আৰু এইফালে গাজৰ এটাকে খাই লৈছোঁ, এনেই মানে খালী মুখে থকাতকৈ চব্জি কাটি আছোঁ আৰু খাই আছোঁ এইফালে। আৰু খুৰীদেউ মানে দেৰিকৈ আহি পালে, চব্জি কাটিব নাপালে, সেইকাৰণে ৰচুন আৰু আদা পেষ্ট বনাবলৈ দিছোঁ। অথনি কুকুৰা এটা ৰেডি হ'লেই কাটি কুটি এইফালে পূৰা পুৰি আছে। হাঁহ খালেই নহ'ব, পুৰিব জানিব লাগিব, তেতিয়াহে খাই মস্তি লাগিব। এতিয়া সময় হৈছে সন্ধিয়া 6 বাজিছে আৰু প্ৰথম পাৰ্টি দিয়া আৰম্ভ কৰি দিছে আৰু আমি পাম আৰু লাহে লাহে 2-3 পাৰ্টি মানৰ পিছত। এয়া হৈছে ছেকেণ্ড পাৰ্টি, য'ত আমি এতিয়াও চিট পোৱা নাই খাবৰ কাৰণে ৰৈ আছোঁ। এয়া অৱশেষত পালোঁ দিয়ক 3 নম্বৰ পাৰ্টিত যেনে তেনে কৰি। সকলো খোৱাতে ব্যস্ত, মইহে ভিডিঅ' কৰি আছোঁ, ময়ো পটাপট খাই লওঁ দেই। এইফালে বোলে 4 নম্বৰ পাৰ্টি বহিছে দেই, এইফালে বৰমা খুৰী এইবিলাক বহুত ঢেৰ কিবা কিবি আছে। নহয় হেৰি লাষ্ট কুটা বুলি আহিছিলোঁ, সেই জেগা নহয়, ৰান্ধনি থিৰা থিৰ হৈ আছে। হাতকেইখন বহুত ঠাণ্ডা হৈ গৈছে, জুই অকণমান ফুৰাই লওঁ। ভাত খাই মেলি আজৰি, এতিয়া তামোল এখন খাওঁ বুলি আহিলোঁ, ইয়াত ধুনীয়াকৈ তামোল কাটি খাই লৈছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, বাই বাই।